যোৱাকালি দিছপুৰ ব্ৰিজৰ তলত মই তেখেতক পালোঁ। তেখেতে ভিক্ষা খুজি আছিলে, কিন্তু কথাটো হৈছে কি তেখেতে ইমান গাড়ীৰ কাষেৰে গৈ আছে যে হঠাতে কোনোবা এটা এক্সিডেণ্ট হ'লহেঁতেন। সেয়ে মই মানুহজনক অকণমান ছাইড কৰি উঠাই আনি কিনে থ'ব বিচাৰিলোঁ, কিন্তু সেইখিনি সময়ত দেখিলোঁ যে মানুহজনৰ যিখিনি ভিক্ষা, সেই ভিক্ষাৰ পইচাখিনি মানুহজনে মোক দি দিলে 25 টকা, আৰু মানুহজনে ভিক্ষা দিয়া পইচাখিনিও খাব পৰা অৱস্থাত নাছিলে। সেয়ে মই মানুহজনক লৈ কিনে দিছপুৰ পুলিচ ষ্টেচনলৈকে আনিলোঁ। দিছপুৰ পুলিচ ষ্টেচনত তেখেতক ভাত খুৱাই দি কিনে গম পালোঁ যে তেখেতক কোনোবা বৃদ্ধাশ্ৰমত থ'ব লাগিব। মোৰ তেনেকুৱা কোনো চিনাকি নথকাৰ কাৰণে মই বস্তুটো লাইভ কৰিলোঁ। তাৰ পাছত পুলিচসকলেও মানে কণ্টেক্ট কৰিলে, তাৰে ডাঙৰ ছাৰজনে কণ্টেক্ট কৰি কিনে ক'লে কি তেখেতক বৃদ্ধাশ্ৰমত ৰখা হ'ব। চ'